দুৰ্ভগীয়া মাতৃৰ অকথিত ইতিহাস আৰু সমূহ অসহায় মাতৃৰ চৰণত আমাৰ এই সামান্য প্ৰয়াস। কবিতাৰ শিৰোনাম অনুতাপ, কবি জহিৰুল ইছলাম, আবৃত্তি গাৰ্গী সোণোৱাল। তই আহিবি বুলি প্ৰতিনিয়ত এন্ধাৰ আঁতৰি যোৱাৰ পৰা আকৌ এন্ধাৰৰ আগমনলৈ, পোহৰ আঁতৰি যোৱাৰ পৰা আকৌ পোহৰৰ আগমনলৈ, সুস্থতাৰ পৰা অসুস্থতালৈ এক সীমাহীন অপেক্ষা। তই আহিবিনে বোপা? তোৰ বাবে সজোৱা সংসাৰখন এতিয়া তছ নছ হৈছে, তই নাই নহয় সেয়ে। বোপা, তই কেনে আছ? আছনে কুশলে? মই কেনে আছো বুলি নুসুধিবি আকৌ। বুইছোঁ মই বেয়া থাকিলেও বা কি আহে যায়, মইচোন ভালেই আছো। নৰীয়া গা আৰু উজাগৰি নিশা এতিয়া মোৰ নিত্য সংগী। কেতিয়াবা কলিজাখন বৰকৈ বিষায় জান বোপা। খোৱা তেলত নহৰু সানি দিবলৈও কোনোৱেই নাই। ডাক্তৰে কৈছে আৰু বেছি দিন নালাগে তই খবৰ পাবলৈ। পৃথিৱীখন কিমান যে ধুনীয়া, অলপ বৌ যাবিনে বোপা মোৰ হৈ সিহঁত কেইজনীক? তই আছিলি বাবেইতো আছিলে সকলো, যদিওবা মা বুলি মাত এষাৰ দিয়া নাই যোৱা 10টা বছৰ। তথাপি তোৰ মুখখন চোৱাৰ হেঁপাহ আজিও পলোৱা নাই। 30 বছৰ আগৰ কথা, তই ধৰালৈ আহিবৰ দিনা ঘৰত এফালে শংকা আৰু আনফালে অব্যক্ততা। যন্ত্ৰণাত কাতৰ কলিজাখনে বৰকৈ চিঞৰিছিল, যেন জীৱন আৰু মৃত্যুৰ এক অঘোষিত যুদ্ধ। তই শুনিছিলিনে সেই আৰ্তনাদ? তোৰ হয়তো মনত নাই, যেতিয়া তোৰ 7 বছৰ, 2 বছৰীয়াটোৰ দৰে খোজ কাঢ়োতে যে ভৰিয়ে বব নোৱাৰাকৈ শৰীৰটো কঁপিছিলে আৰু মুখৰ মাতষাৰো আছিলে অস্পষ্ট। তেতিয়াতো মোৰ হাত আৰু বুকুচাখনেই আছিল তই ঘূৰি ফুৰাৰ একমাত্ৰ সাৰথি। আৰু এতিয়া তই ডাঙৰ হলি, নিজৰ চাহিদা নিজেই পূৰাব পৰা হলি। সেয়ে হয়তো তই কথাৰ উত্তৰ কথাৰে আৰু খং উঠিলে দিয় হাতেৰে। একো নাই, পাৰিলে আহিবি মোৰ বিদায়ক্ষণত। বগা এযোৰ কাপোৰেৰে মেৰিয়াই জুখি চাবি মোৰ ওজন কিমান। কিজানি তই ভবাৰ দৰেই মই আছিলোঁ তোৰ বাবে বব নোৱাৰা এক বোজা।